নমস্কাৰ অসমবাসী ৰাইজ, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বইল গাহৰি কেনেকৈ বনোৱা হয় সেইটোকে আজি আপোনালোকৰ আগত দেখুৱাম। চাওঁ, এইটো মাংস, তাৰপিছত ইয়াত লৈছোঁ ইয়াত নিমখ, তাৰপিছত ইয়াতে কেঁচা জলকীয়া লৈছোঁ 3টা, আৰু এইখিনি আদা ৰচুনৰ পেষ্ট হয়। এইখিনি মছলা পাত, ইয়াত বিলাহী 2টা কাটি লৈছোঁ, আৰু এইখিনি মছলা পাতেই হয়, ধনিয়া আৰু মছলা পাত। পানীখিনি মই আগতে উতলাই লৈছিলোঁ, এইটো পানীখিনি উতলাই ল'লোঁ। ইয়াতে মই মাংসখিনি দি দিছোঁ। এইখিনি দি দিলোঁ। তাৰপিছত কেঁচা জলকীয়াকেইটা দিয়ে লৈছোঁ, আদা ৰচুনৰ পেষ্টটো দিয়ে দিছোঁ। মছলা পাতটো দিয়ে দিছোঁ। তাৰপিছত এইখিনি বিলাহীখিনি দি দিছোঁ, মছলা পাত দি দিছোঁ। নিমখ দি দিছোঁ। গোটেইখিনি দিয়া হৈ গ'ল, লৰাই দিছোঁ। অলপ দেৰি ঢাকি দিছোঁ সিজিবৰ কাৰণে। ঢাকনিখন মই উঠাই দিছোঁ। মই লৰাই দিছোঁ এইটো। ইয়াতে অলপ নেমু ৰস দিছোঁ। এইখিনি 15 মিনিটমান বইল কৰি ল'লোঁ। বইল কৰি তাই নেমু ৰসটো দি দিছোঁ। আৰু 15 মিনিটমান ঢাকি দিছোঁ। এইটো 15 মিনিট হৈ গ'ল, এতিয়া মই উঠাই দিছোঁ। এইখিনি হৈ গ'ল। হৈ গৈছে, হৈ গ'ল, ঢাকি দিছোঁ। এইটো বইল গাহৰি ৰেচিপি হৈ গ'ল। মই এনেকৈ বইল কৰিছোঁ, আপোনালোকে এনেকৈ বনাই পেলাই খাই চাবচোন কেনেকুৱা লাগে। আপোনালোকে সহায় সহযোগিতা কৰি থাকিব, যাতে মই আগলৈ ভিডিঅ'বিলাক এনেকৈ আপোনালোকক দেখুৱাব পাৰোঁ। আজি ভিডিঅ'টি ইমানতে শেষ কৰিলোঁ।